হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ খবৰ ভালেই। মই প্ৰিয়ংকাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া অকণমান ভাল পাইছোঁ। এতিয়া এয়া বৰলিন লগাই ৰাখি থৈছোঁ। দেখিছে হোৱাইট হোৱাইট হৈ আছে গোটেই। অকণমান ভাল পাইছোঁ বাৰু। একো মেডিচাইন লোৱা নাই বাৰু। চাই লৈছোঁ দুদিনমান, তাৰপিছত আৰু যদি ভাল নহয় মেডিচাইন ল'ম আৰু। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া 5টা বাজি গ'ল। 5টা বজাত আজি দিনটো একো নাই কৰা, অকল বিচনাতে পৰি আছোঁ। এতিয়া উঠি হাত ভৰি ধুই মেলি বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। সন্ধিয়া হ'লে আৰু আন্ধাৰ হৈ আহিলে। তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব ভিডিঅ'টো। এতিয়া মই গোঁসাই চাকি দি লওঁগৈ, সন্ধিয়া হ'লে যিহেতু দি মেলি তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চাই থাকিব। চাকি দিয়া হৈ গ'ল। চাকি দিয়া আহিলোঁ। এতিয়া অলপ আন্ধাৰ লাগিছে ন, লাইটটো দি দিওঁ। এতিয়া পোহৰ হৈছে। তো চাকি দি আহিলোঁ। আজি হৈছে ছট পূজা। সকলোকে হেপী ছট পূজা। সকলোৰে ভালে কুশলে যাওক পূজা, কাৰণ দেৱালীৰ নিচিনা যেন নহওক। পিছে আজি ৰ'দ দিছে বাৰু, বতৰটো ভালে গৈছে। দেৱালীহে একেবাৰে বেয়া কৰি দিলে, একদম বৰষুণ দি তথাপি চবৰে ভালে কুশলে যাওক যেন পূজা। আজি ফাৰ্ষ্ট ডে চাগে, আজি সন্ধিয়া যাব নেকি, ইমান বাৰু মই ভালকৈ নাজানো নিয়ম নীতিবিলাক। তো আজি ফাৰ্ষ্ট ডে চাগে, কাইলৈ ৰাতিপুৱাহে পূজা হ'ব। তো পূজা আগতে সৰুতে গৈছিলোঁ আৰু মনত নাই ইমান ভালদৰে। এতিয়া তাকে বোলো আজি যাওঁচোন, অকণমান ওলাই চাম, আপোনালোককো দেখাম ইয়াত গুৱাহাটীত ক'ত কি হয়। তো যাম আৰু ওলাম এতিয়া যাবৰ কাৰণে। তাৰ আগত একাপ চাহ খাই লওঁ। মোক সন্ধিয়া সময়ত একাপ চাহ লাগেই, তো একাপ চাহ খাই লওঁ। তো বলক যাওঁ চাহকাপ বনাওঁতে। আৰু এই যে ছট পূজাত ঠেকুৱা নে কি এইটো ওলাইছে, সেইটো পিঠাটো বহুত ভাল পাওঁ। সেইটো খাই বহুত টেষ্টিও হয়। তো সেইটো ওলাই যাওঁ ক'ৰবাত পাওঁ নেকি, তো সেইটোও লৈ আহিম, খাম। তো বলক এতিয়া চাহকাপ বনাই লওঁগৈ। লাইটটো এতিয়া নমাই দিওঁ, দুটা লাইট নালাগে। চাহ বনাবলৈ আহি গ'লোঁ। মোক সন্ধিয়া আৰু ৰাতিপুৱা একাপ লাল চাহ লাগে, য'ত চেনি নিদিয়া। তো সেই চাহকাপ পৰিলে। সেই চাহকাপ নোপোৱালৈকে মানে মোৰ টোপনিও নাভাগে আৰু মোৰ গাটোও ভাল নালাগে মানে। বাচনখিনি পৰিছে। চেনি নিদিয়া চাহকাপ মোক লাগে মানে। চেনি নিদিয়া মানে কি আৰু, যদি মানে দুটা বস্তু মিঠা বস্তু যদি কিবা লগত থাকে চাহৰ লগত, তেতিয়া মানে মই চাহত চেনি নিদিওঁ আৰু যদি নিমখীয়া থাকে তেতিয়া অকণমান চেনি দিব পাৰি আৰু চেনি খাব পাৰি মানে। তো দুটা বস্তু একেলগে মই খাব নোৱাৰোঁ মানে, মিঠা দুইটা বেছি মিঠা হৈ যোৱাৰ নিচিনা লাগে। সেইকাৰণে মই মানে চাহত চেনি নিদিয়াকৈ এতিয়া খাওঁ। আৰু বিশেষকৈ মই মাৰ লগত, মা চুগাৰ আছে যে, মাৰ লগত চাহত চেনি নিদি খাই আৰু সেইকাৰণে এতিয়া অভ্যাসটা হৈ গ'ল। কিবা চাহত চেনি দিলে ভাল নালাগে। লাল চাহ কাপত কিবা পিছে চেনি দিলেও কিবা ফিকা লাগে, চেনি নিদিয়াকৈ ভাল লাগে। বনাই আছোঁ। আমাৰ হোষ্টেলত লগৰ দুজনী আছিলে, তো এতিয়াও আছে বাৰু লগৰে। কেতিয়াবা কথা পাতোঁ। তো দুইজনী, নন্দা আৰু কংকনা বুলি, দুইজনী ইমান চাহ পাগল নহয়, ইমান। তাকো লাল চাহ নহয়, গাখীৰ চাহ। ইমানেই চাহৰ পাগল আছিলে মানে সিহঁতি, বহুত চাহ খাব পাৰে দুইজনীয়ে। এতিয়াও খাই চাগে আৰু। তো কেতিয়াবা কথা পতা হয়, কিন্তু চাহৰ কথা নাই সোধা বাৰু। বহুত চাহ খাব পাৰে সিহঁতি কিন্তু। চাহ হৈ গ'ল। এতিয়া মই চাহকাপ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মোৰ চাহ হৈ গ'ল, একেবাৰে লাল নিচিনাহে লাগিছে। তো খাই লওঁ মই, লাইটটো অফ কৰি থোৱা। চাহ খাই হৈ গ'ল। এতিয়া ৰেডি হ'ম আৰু। ৰেডি হোৱাৰ আগত মানে আজিৰ দিনত মই ব্লগ এনেই মোবাইলটো চাই থাকোঁতে ব্লগ এটা চালোঁ, মানে পংখী প্ৰডাকশ্যন। বাৰ ভিডিঅ'বোৰ আগতেও চাইছোঁ, ভাল লাগে ভিডিঅ'টো। ছিংগল মাদাৰ হয়, ভাল পাওঁ মই তেখেতক ভিডিঅ'বোৰ চাই মেলি। তো আজি চাই থাকোঁতে মানে আজিৰ ভিডিঅ'টোত বেয়া লাগিলে অকণমান। তেখেতে অনলাইন বিজনেছ কৰিছে, মানে কাপোৰ নিজে কৰে আৰু প্ৰিণ্ট কৰি মেলি চেল কৰে মানে। তো তেনেকৈ চাগে কোনোবা এগৰাকী গুৱাহাটীৰে হয় বুলি কৈছে। নাম বাৰু তেওঁ মেনশ্যন নাই কৰা। গুৱাহাটীৰ আচলতে মেনশ্যন কৰি দিব লাগিছিলে মানুহগৰাকীৰ নামটো, তেতিয়াহে চাগে ভাল হ'ল হয়। তো তেখেতে মানে অৰ্ডাৰ দিছিলে। তো অৰ্ডাৰ দিয়াত কাপোৰযোৰ দিলে। আচলতে আৰু এটা বাৰ ভুল হ'ল।
হেৰি কৰিব লাগিছিলে, কেছ অন ডেলিভাৰী ৰাখিবই নালাগিছিলে। কেছ অন ডেলিভাৰী ৰাখিলে এইটো প্ৰব্লেম হয়। তো কাপোৰযোৰ দি ল'লে তেখেতে, লৈ মেলি কি কৰিলে, চাগে পেকেটটো খোলোতে চাগে ব্লেড দি এনেকৈ খুলিছিলে নেকি, এনেকৈ ব্লেড দি খোলোতে কাপোৰযোৰলৈকে মানে পাই গ'ল। তো কাপোৰযোৰ অকণমান এনেকৈ ফাল খাই গ'ল, মানে সেইটো ব্লেডেদিয়ে কটা হয়, ব্লেড দিয়ে এনেকৈ খাই গৈছে, নহ'লে ব্লেডেই হ'ব, এইটো কেঁচি নহয়, কেঁচি কটা হ'লে এনেকৈ হ'লে ব্লেড দিয়ে হ'ব। তো পেকেটটো খোলোতে মানে তো তেনেকুৱা হ'ল। তো তেনেকুৱা হোৱাত কি কৰিলে, মানুহগৰাকীয়ে ৰিটাৰ্ণ কৰি দিলে, আৰু ৰিটাৰ্ণ কৰি পেলাই বাক মানে পংখী বাক বহুত মানে কিবা কিবি গালি পাৰিলে বোলে, গালি পাৰি ৰিটাৰ্ণ কৰি দিলে। তো আজি মানে বায়ে দেখাইছে আৰু যে তেখেতে কৰা বুলি কৈছে, পংখী বায়ে কৰি পেলাই বোলে ফালা কাপোৰ দিছে এনেকৈ তেনেকৈ কৈছে, কিন্তু সেইটো নহয় আচলতে। তেখেতে ফলা কাপোৰটো দিব নোৱাৰে, কাৰণ কেলৈ নিজে প্ৰিণ্ট কৰিছেতো, আৰু সেই প্ৰিণ্টটো কৰাৰ পিছতহে ফালিছে। প্ৰিণ্টটো হৈ যোৱাৰ পিছতহে ফাল খাইছে, মানে প্ৰিণ্টৰ আগত ফাল খোৱা নহয়, কাৰণ ফালি থকা মানে কাপোৰত প্ৰিণ্ট কৰিব নোৱাৰে, দেখাইছে বাৰু তেখেতে। তো তেনেকুৱা কৰিলে। আচলতে সেই মানে কেছ অন ডেলিভাৰী ৰাখিবই নালাগে, ডাইৰেক্ট হেণ্ড টু হেণ্ড পইচা আগত, তাৰপিছত লাগিলে হেৰি কৰিব লাগে, বস্তু দিব লাগে, তেনেকুৱাই কৰিব লাগে, জানে। এনেকুৱা কৰিব নালাগে ন। তেখেতৰ যদি কিবা এটা ভুল হৈছিলে কৈ দিব লাগিছিলে। ইমান কষ্ট কৰে তেখেতে, ছিংগল মাদাৰ হয়, এটা সৰু ল'ৰা আছে। তো মাইকী মানুহৰ লগত এনেকুৱা কৰিছে। ইমান কষ্ট কৰি পেলাই তেখেতে নিজে ইমান কষ্ট কৰিছে ন, নিজ হাতেৰে সেইটো প্ৰিণ্ট কৰি মেলি তেনেকৈ কাপোৰবোৰ চেল কৰি আছে। তো তেনেকুৱা কৰি দিছে মানুহবোৰে। আৰু বোলে বহুতে এনেকুৱা কৰিছে, কিছুমানে বোলে পে'মেণ্টটো দিয়া নাই, ব্লক কৰি দিছে, এইটো কৰিছে, নাম্বাৰ তেনেকুৱা শুনি বেয়া লাগিছে। তো এইটোৱে যে কোনোবাই যদি এতিয়া নতুন মানে অনলাইন এনেকুৱা বিজনেছ কৰিছে, তো কেছ অন ডেলিভাৰী নাৰাখিবই আৰু দেই। এনেকুৱা বেয়া লাগে ন, ইমান কষ্ট কৰি পেলাই আপুনি কিবা এটা কাম কৰিব, তাৰপৰা কিবা এটা পাম বুলি আশা কৰিব, মানুহবোৰে যদি এনেকুৱা কৰি দিয়ে আৰু ন, তেনেকুৱাতো বেয়া লাগে। তো সেইটো কাৰণে কেছ অন ডেলিভাৰী নাৰাখিবই আপোনালোকে। চবেই এনেকৈ কৰিব, পে'মেণ্টটো আগত পে'মেণ্ট কৰিব, তাৰপিছতে লাগিলে মানে কাপোৰযোৰ দিয়া হ'ব, তেনেকুৱা ধৰণে কৰিব, নহ'লে এনেকুৱা কৰে মানুহবিলাকে। সেয়াই আৰু, এতিয়া ৰেডি হ'ম।
কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে পুনৰবাৰ ছট পূজাৰ শুভেচ্ছা জনালোঁ হেপী ছট পূজা সকলোৰে ভালে ভালে পূজা যাওক কাইলৈ ৰাতিপুৱা চাগে মেইন পূজা আছে তো শেষ কৰিছোঁ বাই বাই গুড নাইট পুনৰ লগ পাম নতুন এটা ব্লগত